স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই মানে অলপমান মানে ভাল পাইছোঁ আৰু মাথাটো মানে ভগাটো অকণমান কমিছে, হ'লেও বৰ মানে আগৰ নিচিনা হোৱা নাই আৰু ভালকৈ মানে দিন লাগিব চাগে ভাল হ'বৰ কাৰণে। আৰু এতিয়া মানে তেনেদৰে মানে প্ৰতিটো কাম কৰি থাকিবলগীয়া হৈছে। এতিয়া মই এফালে যাবলৈ লৈছোঁ, ক'লৈ গৈছোঁ কি কথা আগলৈ ভিডিঅ'টো চাই থাকিব। আজি মানে একদম বহুত ডাঙৰ কাম এটা কৰিবলৈ গৈ আছোঁ। তেতিয়াহ'লে ব'লক গৈ থাকোঁ। আজি একদম মানে ক'লৈ গৈ আছোঁ আপোনালোকে একদম শেষলৈ চাই থাকিব ভিডিঅ'টো। চাই দিয়া এয়া চাওক, আমি এতিয়া মানে অমৃত যাত্ৰাৰ কাৰণে এইফালে ৰেডি হৈছোঁ। আমি অমৃত যাত্ৰা কৰিবলৈ মানে মাটি অমৃত কলহত ভৰাই এয়া আমি ৰেলি কৰি এয়া নিবলৈ প্ৰথম আৰম্ভ কৰিছোঁ। আৰু এইখিনি মানে নিয়মে নীতিয়ে এইখিনি মাটি চাটি ভৰাই এইফালে বাইদেউহঁতে ৰেডি কৰিছে। একদম মানে নিজৰ নিজৰ গ্ৰুপৰ মানে এইফালে ইউনিফৰ্ম পিন্ধি পিন্ধি এতিয়া চাওক কিমান ধুনীয়া লাগিছে। এতিয়া চাওকচোন ইমান ভাল লাগিছে, ইমান ধুনীয়া লাগিছে চাওকচোন। এই ধৰিত্ৰী এখন বেনাৰ আমাৰ হয়। আমি মানে ইয়াৰ পৰা যোৱা সকলোখিনি আমি এই সকলো আহি গোট খাবলৈ আছে। হ'লেও মই অলপ আপোনালোকক এয়া দেখাই দিছোঁ। আৰু এয়া চাওক আমাৰ এই ধৰিত্ৰী গ্ৰাম্য সংগঠনৰ এইখিনি ইয়াত আমাৰ সকলো মানে চেপন পঞ্চায়তৰ এইখিনি গোটেইখিনি সকলো ৱাৰ্ডৰে আছে। গোটেইখিনি আমি সমিল মিলেৰে মানে একেলগে এতিয়া আমি ৰেলী কৰিম। এতিয়া আৰম্ভ কৰা হৈছে হেৰিৰ কাৰণে, ৰেলীৰ কাৰণে। চাওক আমি সদায় নিজৰ এই ঠাইত আমি নিজে নিজে মানে ঢেৰ কৰি আছোঁ, ঢেৰ খাই আছোঁ, কিন্তু আমি এচামুচ মাটি দি আমি মানে এটা শুভ কাম কৰিবলৈ গৈ আছোঁ যে সেই এচামুচকৈ মাটি দি আমি যদি কলহত ভৰাই মানে সেইখিনি আমি মানে শুভ কামত খটাবৰ কাৰণে মাটিখিনি দিয়া হৈছে। দেশৰ বীৰ জোৱানসকল যিসকল শ্বহীদ হৈ গ'ল তেওঁলোকৰ কাৰণে দিয়া হৈছে, কামাখ্যা মন্দিৰৰ কাৰণে দিয়া হৈছে। সকলো মানে ইয়াত চাওকচোন, ইয়াত লিখা আছে মোৰ দেশ মোৰ মাটি, মানে তেনেদৰে লিখা আছে ইয়াত বেনাৰখনত। আমি মানে আমাৰ নিজৰ দেশৰ মাটিয়ে আমি গৈ একদম দিল্লীত মানে আমাৰ অধিকাৰ থাকিব যে আমাৰ নিজৰ মাটি দি আমি মানে অমৃত মন্দিৰ বনাইছোঁ বুলি আমি নিজে যদি যাওঁ কেতিয়াবা, তেতিয়া মানে আমাৰ দেশৰ মানুহে ক'ব পাৰিব যে আমাৰো ইয়াত মানে অলপ হ'লেও অৰিহণা আছে। সেইকাৰণে মানে আমি সেই বীৰ শ্বহীদসকলৰ কাৰণে দিবৰ কাৰণে আমি মাটি ইয়াত দিয়া হৈছে। অমৃত যাত্ৰা কৰি এয়া আমি আহি একদম নিৰ্দিষ্ট প্ৰাংগণ পাই গ'লোহি। এই প্ৰাংগণত মানে আমি সোমালোহি। বহুত ৰ'দ দি আছিলে যিহেতু, সেইটো কাৰণে মাজৰ ভিডিঅ'খিনি মই কৰিব নোৱাৰিলোঁ। আৰু ইমানেই মানে খোজকাঢ়ি আহি থাকোঁতে মানে ভাগৰো লাগিছিলে যথেষ্ট, গতিকে সেইখিনি ভিডিঅ' কৰা নহ'ল। এতিয়া আমি সকলো বাহিৰত বহিছোঁ আৰু মাটিখিনি মানে আমি কলহকেইটা ধুনীয়াকৈ পণ্ডিতে আহি মাটিখিনি ভৰাই দিছে কলহত। আৰু সকলোৱে মানে দিহানাম, এইফালে ৰাষ্ট্ৰীয় সংগীত, জাতীয় সংগীত সকলোবোৰ গাই এই দিহানামো ধুনীয়াকৈ সজাই গোৱা হ'ল। আৰু এনেদৰে আমি
ইমানতে মোৰ ভিডিঅ'টো এতিয়া সামৰণি মাৰিছোঁ। ঘৰ আহি পালোহি আৰু ভাগৰো লাগিলে আহি মেলি মই ভাবিছোঁ এতিয়া ভিডিঅ'টো সামৰণি মাৰি দিওঁ আৰু অহা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আৰু মানে অহা ভিডিঅ'ত মানে অমিত যাত্ৰা যিটো মানে এটা দিহানাম গোৱা হৈছিলে সেইটো সম্পূৰ্ণকৈ আপোনালোকৰ আগত হেৰি কৰিম। বহুত ভাল লাগিছিলে, আপোনালোকে সেই ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। অহা ভিডিঅ'ত দিম যে অমিত কলহৰ মানে বাইদেউহঁতে নিজে ৰচিছিলে আৰু মানে সেই দিহানামটো বহুত ভালো লাগিছিলে আৰু আপোনাৰ বাই বাই।